ধোদ, এলেহুৱা, অকৰ্মণ্য আদি লোকৰ দ্বাৰাও সম্পাদন কৰা কৰ্মও কেতিয়াবা বিশেষ হৈ উঠিব পাৰে। এনে বিশেষ কৰ্ম সম্পাদন হৈছিল ঐতিহাসিক আহোম ৰাজত্বকালত। এই বিশেষ শ্ৰেণীৰ লোকৰ দ্বাৰা আহোম ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল এটা বিশেষ পথ, নাম দিয়া হৈছিল ধোদৰ আলি। কথিত আছে যে ৰজাঘৰীয়া দায়িত্বৰ পৰা হাত সাৰিবৰ বাবে ধোদৰ ভাও ধৰা গোসাঁই আৰু ভকতক ধৰি আনি এই পথটো সজোৱা হৈছিল। সেয়ে এই পথটোৰ নাম ধোদৰ আলি বুলি নামকৰণ কৰা হয়। এই ঐতিহাসিক ধোদৰ আলিয়ে উজনি অসমৰ 4খন জিলা ক্ৰমে গোলাঘাট, যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড়ক সংযোগ কৰিছে। গোলাঘাট জিলাৰ কমাৰ গাঁৱৰ পৰা দক্ষিণ পূবলৈ গৈ গোলাঘাট নগৰৰ মাজেদি কমাৰবন্ধা হৈ তিতাবৰ, মৰিয়নিৰ মাজেৰে নামৰূপৰ ওচৰত জয়পুৰত সংযুক্ত হৈছে। 1681 চনৰ পৰা 95 চনৰ সময়ছোৱাত আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত এই আলিবাটটো নিৰ্মাণ কৰা হৈছিল আৰু পিছলৈ আহোম ৰজা প্ৰতাপ সিংহই পথটোত দৰিকা নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰোৱায়। 904 ফুট দীঘল দৰিকা নৈৰ দলংখনে শিৱসাগৰক সমীপৰ সোণাৰী নগৰৰ লগতো সংযোগ কৰিছে। প্ৰায় 212 ফুট দৈৰ্ঘ্যৰ এই পথটো এতিয়াও ব্যৱহৃত হৈ আছে আৰু ঠায়ে ঠায়ে পকী হৈছে যদিও ঠায়ে ঠায়ে চাহ বাগান বা গাঁৱৰ মাজেৰে পাৰ হৈছে। 350 বছৰ প্ৰাচীন এই পথে আহোম ৰাজত্বকালৰ গৌৰৱময় ইতিহাসৰ স্বাক্ষৰ বহন কৰিছে।